বন্ধুসকল, আজি বিহুৰ প্ৰথম দিনা, ৰঙালী বিহুৰ এই প্ৰথম দিনাখন আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বিহুৰ বহুতো শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি গোটেই অসমবাসীৰ লগতে আমাৰ ঘৰৰ মহিলাসকলো বৰ ব্যস্ত হৈ আছে, যিহেতু বিহু বুলি ক'লে সকলোৰে গাঁতত নোহোৱা হয়। আৰু আমি যিহেতু বুদ্ধিষ্ট, আমাৰ বুদ্ধিষ্ট হিচাপে আমাৰ কিছু নীতি নিয়ম পৰম্পৰা আছে। আমাৰ যি নীতি নিয়ম পৰম্পৰা আছে সেইখিনি আপোনালোকক দেখুৱাওঁ। আহকচোন আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ, আহক। এয়া বন্ধুসকল, আজি গৰু বিহুৰ প্ৰথম দিনা আজি মোৰ ছোৱালীজনীয়ে ইয়াত ফুলৰ মালা গাঁঠি আছে। ইয়াত এই মালাবোৰ গাঁঠি এতিয়া দুৱাৰে দৰ্জাৰ ওপৰত আঁৰি দিব। এয়া চাওক, মোৰ ছোৱালীজনীয়ে কি ধুনীয়াকৈ এই ফুলৰ মালাবোৰ গাঁঠি আছে, দেখিছেনে? এয়া চাওক, বিটিছে অলপ চাই দিয়া, এইফালে চাই দিয়া, তেতিয়াই ভাল লাগিব। চাই দিয়া, এয়া চাই দিয়া। এয়া চাওক, মোৰ ছোৱালীজনী বৰ কাম কৰে। এইবোৰ মালা তাইৰ বাইদেউজনীয়ে গাঁঠি আছিলে। বাইদেউজনী অলপমান ওলাই গৈছে। এজনী ছোৱালী হৈছে অনিশা এইফালে নাচায়, কিয়নো তাইৰ মাথাৰ চুলিবিলাক আৱলি জাৱলি হৈ আছে আৰু তাইৰ মুখখন অলপমান দেখাত বেকা, সেইকাৰণে তাই এইফালে নাচায়। চাই লওক, তাই সাহস নাই। মই যিমানেই তাইৰ মুখখন পিন্ধি দিম, তাই ঘূৰাই দিয়ে মুখখন, চাই থাকিব। তাৰপিছত তাই এইখিনি হৈছে মালাটো লৈ কিনে ৰখি আছে। তাই ওপৰলৈ উঠিব পৰা নাই। মই ধৰি আছোঁ, উঠা। 20টামান দৰ্জাৰ কাৰণে 20টামান মালা গঁঠিব লাগিব। যিহেতু আমাৰ ঘৰত গৰু নাই, আমি গৰু পোহা নাই, আগতে পুহিছিলোঁ, সেইকাৰণে আমি গৰু বিহুৰ দিনা গৰুক গা ধোৱাৰ পৰা বঞ্চিত হৈ আছোঁ। এয়া হৈ গ'ল, 2টা দৰ্জাতে লগালে। এতিয়া আৰু বাকী দুৱাৰবিলাকত লগাব। চাওক, ফুলৰ মালা গাঁঠি আছে। ছোৱালী দুজনী মিলি কিনি ফুলৰ মালা গাঁঠি আছে। এয়া ঘৰে ৰুমে ফুলৰ মালাবিলাক গাঁঠি আছে। তেওঁলোকে ৰাতিপুৱাৰ পৰা সেইখিনিয়ে কৰি আছে। বাকী দেখুৱাম বলক, আহকচোন চাওক এই ৰুমত কি হৈ আছে। এয়া চাওক, এয়া এই মহিলা দুগৰাকীয়ে কি বনাই আছে চাওক। এইবোৰক পাচন চাওক। আজি আমাৰ ঘৰত পাচন বনাব। পাচন, এয়া পাচনত কি বস্তু দিয়ে দেখিছেনে? ৰঙালাও, ছজনা, এইটো কয় তৰা, ইয়াক কয় তিয়হ, ইয়াক কয় জিকা, এয়া দাংবডি, এয়া বন্ধাকবি, এয়া আলু, আৰু এয়া ফুলকবি, আৰু এয়া গাজৰ, এয়া মূলা, আৰু কঁঠাল ক'ত গ'ল, এয়া বেঙেনা, এয়া হৈছে কলৰ ভিতৰৰ যি পচলা নহয়, কলৰ কি বুলি কয়, এইটো ভাৰালি বুলি কয়। আমি বৰলি বুলি কওঁ। তাৰপিছত আৰু আছে এয়া ডাংবডি, কঁঠাল আছে। কঁঠালখিনি ক'ত দেখাই নাই, এয়া কঁঠাল। এই গোটেইখিনি মিলাই কমচে কম 14-15টা বস্তু মিলাই পাচন বনাব। এই পাচনখিনি আমি আচলতে নিজৰ কাৰণে নবনাওঁ, এইখিনিক আমি বনাম, নিজেও খাম, আৰু ঘৰে গৈ কিনি এইখিনিক আমি বিতৰণ কৰিম, বিলাম। আচলতে আজিৰ দিনটো পাচন বনাই কিন্তু গোটেই ঘৰে মানুহৰ ঘৰে বিলোৱা হয়। আৰু আমাৰ ঘৰতো বেলেগে দিব, আমিও বেলেগক দিম। এয়া এইখিনি তৰা যোৱাকালি কিনিছিলোঁ আমি। এয়া বিহুৰ কাৰণে কি বনাইছে, এইখিনিক আমি আঠকৰাই বুলি কওঁ। ইয়াত কমচে কম 8-10টা বস্তু মিলাই কিনি, কমচে কম 8টা বস্তু মিলাব লাগে। এইখিনি বুজিছেনে? 8টা বস্তু মিলাই কিনি বনোৱা হয়। এইখিনি ভগৱানক দিয়াৰ কাৰণে, যিহেতু আমি বুদ্ধিষ্ট মানুহ, আমি ভগৱানক ভাত উঠাওঁ। এই ভাতবিলাক আমি ভগৱানক উৎসৰ্গা কৰোঁ। এই মটৰখিনি আৰু বুটখিনিও দিব এই পাচনত, গোটেইখিনি বস্তু দিব। আৰু এইখিনি বনাই আছে, পাচন বনাই আছে অলৰেডি, কিছুমান বনাই আছে, বহুত বনাব। এই গোটেইখিনি বস্তু বনাই কিনি আমাৰ ঘৰে মিলাব। এইটো হেৰি চুমা, এই মেইন ৰান্ধনী, এইজনী মেইন ৰান্ধনী, এজনী হেল্পাৰ, এজনী হাই দিছে আপোনালোকক, এইজনী হেল্পাৰ, আৰু এজনী আছে অলপ বেকা হৈ থাকে কাৰণে তাই ওচৰত নাহে, দেখুৱাই আছোঁ। আৰু এইজনী আছে, তাই হৈছে মেইন হেল্পাৰ। আৰু বাকী ৰন্ধা বঢ়াত নাই, কাম কাজত বিলাকত কাম কৰে, বেলেগ সকলো কামবিলাক কৰে। গালি বেছিকৈ পাৰে। কোনোবাই কাম নকৰিলে বহি থাকিলে খুব বেছিকৈ গালি পাৰে। আৰু দেখুৱাম আপোনালোকক, চাই থাকক। এইখিনি ভগৱান
উৎসৰ্গ কৰিম। সিহঁতে আজি কিহৰ দিন, আজি আমি যিসকল আমাৰ মৃতক বুঢ়া বুঢ়ী বুলি কওঁ তেওঁলোকৰ বাবে আমি তেওঁলোকক উৎসৰ্গ হিচাপে তেওঁলোকক আমি ভাত দিব লাগে। আমি এয়া বাহিৰত দিম গছৰ তলত। এয়া পিছত আৰু দেখুৱাব পাৰিলে দেখুৱাম। চাই থাকক কি ধুনীয়াকৈ বনাইছে, দেখিছেনে? একদম কঁঠাল চঠাল মিলাই কমচে কম 14 পৰা 15টামান ইয়াত আইটেম আছে, গোটেইখিনি মিলাই কিনি বনোৱা হয়। এতিয়া অলপ বাহিৰত যাম, কিবা এটা বস্তু আনিব লাগে, তাৰপিছত আপোনালোকক পুনৰ আহি কিনে দেখুৱাম দেই। আচ্ছা, কি কলপাত আনিব লাগিব? আপোনালোকে দি আছে এজনে, চাই লওক। অলপমান মানে তেওঁ অলপমান শাৰীৰিক কণ্ডিশ্যনটো ভাল নহয়, সেইকাৰণে তেওঁক আমি দেখুওৱা নাই। এইজন আমাৰ ডাঙৰ বৌ, এয়া হৈছে আমাৰ ৰুমবিলাক চাই লওক। এইটো আমাৰ টিয়াচনা হৈ আছে ইয়াত। টিয়াচনে কাম নকৰে, তাই আমাৰ ঘৰৰ ৰাণী হয়, গতিকে তাই কাম বন নকৰে। তাই ইয়াত বেছিভাগ বহি কিনি মোবাইলে টিপে। আৰু এইফালে এটা ল'ৰা আছে, ল'ৰাটোও কাম বন কম কৰে, আজি নাই চাগে, বাহিৰত ওলাই গৈছে, চাট্টা কৰে ল'ৰাজন। আৰু এয়া আমাৰ গৌতম বুদ্ধৰ আসন। ইয়াত আমি ভগৱান বুদ্ধক পূজা অৰ্চনা কৰোঁ। ওলাব, বাহিৰলৈ ওলাই যাওঁ, অলপ টাউনলৈ যাওঁ, দুটামান বস্তু লৈ আহিব লাগে, তাৰপিছত পুনৰ আহিম, আপোনালোকক দেখুৱাম কি কৰিব। ঠিক আছে, চাই থাকিব দেই। পাত আনিব গৈছিলোঁ, অলপ দেৰি হোৱাৰ কাৰণে মোক উৰাই মধ্যম গালি পাৰিলে। এতিয়া পাতবিলাক লৈ আহিছোঁ। এতিয়া আমাৰ বুঢ়া বুঢ়ীক চোৱাইন দিয়া হ'ব। চোৱাইন মানে বুঢ়া বুঢ়ী যিসকল আমাৰ মৃতক আছিলে, মৃতকসকলক আমি আজিৰ দিনটো ধৰি তেওঁলোকৰ আমি তেওঁলোকক এই আহাৰ আৰু ভাত আৰু এইদৰে আমি তেওঁলোকক বিহুৰ প্ৰথম দিনা তেওঁলোকক স্মৰণ কৰি এইদৰে আমি দিওঁ। ভালকৈ কি দি আছে চাই লওক। আঠকৰা বুলি কওঁ আমি, আঠকৰা দিছে। এতিয়া বুঢ়া বুঢ়ীৰ উদ্দেশ্যে আৰু আমি ভগৱানৰ উদ্দেশ্যে আমি যিখিনি কাম কৰিব লাগিছিলে, আমাৰ নিয়ম আছিলে সেইখিনি কৰিলোঁ। এতিয়া আমি নিজে খাব পাৰিম। এয়া আমি এতিয়া খাম, আপোনালোকে চাই থাকিব। আৰু ছোৱালীজনীয়ে ভাত বাঢ়ি দিছে। এইখিনি পাচন এতিয়া মই খাম। এই পাচনখিনি আমি আগতে আচলতে ভগৱানক দিয়াৰ আগতে খাব নোৱাৰোঁ। ভগৱানক আমি উৎসৰ্গ কৰিলোঁ, এতিয়া আমি খাম। বন্ধুসকল, আজি ভিডিঅ'টো মানে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি নপৰিব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ। হেপী বিহু, ভালে থাকক।